যাই আছোঁ। ব'লক আমি আজি এঠাইলৈ যাম, ক'ত যাম কি কৰিম চব দেখাই আছোঁ। ধুনীয়া আপোনাৰ লগত অলপ এখন আমাৰ বকী মাৰিব পাৰি গৈছিলোঁ। এইকাৰণে গুৱাহাটী ৰুল ৰেগুলেশ্যন আপোনাৰ গাড়ী চলোৱাৰ যোনে যেনেকৈ ইচ্ছা তেনেকৈ যাব পাৰে ইয়াত। যেতিয়া এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় কিবা এটা ভাল লাগে। গছ গছনি ট্ৰেফিক পইণ্টত পুলিচ থাকে নে কি থাকে, যাৰ যেনেকৈ মন তেনেকৈ যাই থাকিব পাৰি আৰু। এই ৰিক্সা হস্পিটেল দাদাৰ লগত আহিছিলোঁ, তো দাদাৰ কিবা এটা কাম আছে তো সোমাই গ'ল তাতে। ব'লক আমি একেবাৰে য'ত যাব আহিছোঁ তাতে লগ পাম। থাম্বনেইল দেখা পালে গমেই পাব ক'ত যাব আহিছোঁ কি কৰিছোঁ। চলো আপোনাৰ তো ইয়াতে পাৰ্কিং কৰা জেগা আছে, ভিতৰতো চাগে আছে, ভিতৰতো পাৰ্কিং কৰা জেগা আছে। তো ইয়াতে চাওকচোন ৰাস্তাত পাৰ্কিং কৰি থৈ দিছে। এনেকৈ হ'লে যাম নহয় কি হ'ব। এইবিলাক হৈছে মানুহৰ কি ক'ব আৰু। আপোনালোকে নাভাবিব যে এই প্ৰতীক্ষা হস্পিটেলত কি কৰি আছে আৰু। ইয়াতে কিবা এটা মেডিচিন ল'ব আহিছিলোঁ, আহি আছে দাদা, হ'লে যাম আৰু আমি। ফাইনেলি আহি পাই গ'লোঁ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ মানে ছায়েন্স মিউজিয়াম। মই গাড়ী চলাই থকাৰ কাৰণে মানে ৰাস্তাত দেখাব নোৱাৰিলোঁ। তো এতিয়া ব'লক গোটেই ধুনীয়াকৈ দেখাই আছোঁ মই ছায়েন্স মিউজিয়াম। টিকেট চিকেট গোটেই কৰি ল'লোঁ, তো আহি আছোঁ এতিয়া ছায়েন্স মিউজিয়াম। তো ব'লক আমি দেখাই আছোঁ। এইফালে পাৰ্কত এখন ডেটিং মাৰা পাৰ্ক নেকি এখন? পানী চাওকচোন কিমান লেতেৰা পানী। এইখন চাওক, এইফালে এখন কেণ্টিন ভিতৰত। চাওক ভূমি জাহাংগীৰ ভাড়া, সিহঁতৰ কথা ইয়াতে লিখা আছে, তো পঢ়ি ল'লে হ'ল। এইজন আছে শ্ৰীনিবাস ৰামানুজন, এইজন হৈছে বীৰবল সাহানী, এই যে বিক্ৰম আম্বালাল সাৰাভাই, চন্দ্ৰশেখৰ ভেংকটৰামন, এইটো জগদীশ চন্দ্ৰ বসু, এইটো সত্যেন্দ্ৰনাথ বসু, এইটো হৈছে মেঘনাথ সাহা, এইটো। তো ব'লক আমি মাছ চাই আহোঁ, ক'ৰবাত বোলে মাছ আছে। আমি চাম মানে একেলগে চবেই চাম, আমি চাই থাকিলে হ'ল। একুৰিয়াম এয়া প্ৰৱেশ কৰিলোঁ আমি। এটা এটা চাই লওক, ৱৰ্ল্ড অফ একুৰিয়াম ফিছেছ। যদি চাওক মাছ নে গছৰ পাত, এইটো মাছে দেখোন।
ডিছকাছ ফিছ বোলে এইটো হৈছে টাইগাৰ শাৰ্ক ফিছ। অদ্ভুত নাম এইটো। এইটো কি পোকা নে মাছ? এইটো ফিডাৰ ফিছ। এইটো চব ফিডাৰ ফিছ বোলে। বাদুলি টাইপ দেখোন, বাদুলি টাইপ মাছ। ইয়াতে এটাই আছে মাছ। এইটো কি মাছ? আৰোৱানা ফিছ। আৰোৱানা ফিছ এইটো এটাই আছে। এইটো গ্লাছত দুটা দুটা দেখা পোৱা যায় আছে বাৰু। এইটো হৈছে অস্কাৰ ফিছ। কালাৰ চাওক মই ইয়াৰ। এই ফেৰী মাছ, এই গাঁৱত যে ফেৰী মাছ, এই ফেৰী মাছ টাইপ এইটো এলবিন শাৰ্ক ফিছ। ই তেজ চেজ নাই নেকি? ইয়াত ঠেলা বগা হৈ গৈছে, ই ঠেলা পৰি গৈছে দেখোন। গৌৰামী ফিছ, খলিহনা মাছ। খলিহনা মাছ চাওক নেকি ডাঙৰ। একেবাৰে মোবাইলটো খাই দিব খোজে দেখোন, আৰু আঙুলি চাঙুলি পালে ছিঙি দিব। তো বলক আৰু আছে এইফালে। এইটো কি মাছ? আফ্ৰিকান নাইট ফিছ, কান্দুলি মাছ। এইটো কান্দুলি মাছটো পায় বাৰু, আমাৰ তাতে পায়। আমাৰ সেইফালৰ পৰা আনি ইয়াতে সোমাই থৈ দিয়া আছে। এইটো চিতল মাছ, এইটো আমাৰ তাৰে পৰা অনা। এইটো বাপৰে বাপ, পেৰট ফিছো আছে। পেৰট ফিছ কালাৰটোচোন বেলেগ। এইটো হৈছে এঞ্জেল ফিছ। বাপৰে, এঞ্জেলকতো দেখাবই লাগিব ন। এই চাল চাওক, তাৰ এটাই আছে, দুটা আছে আৰু তাৰ ভিতৰলৈ বেয়া চাল। এইটো এইটো কি? এলিগেটৰ মাছ। মাছ নে কিবা বেলেগ বস্তু? এইটো ঘৰিয়ালৰে বনেক নেকি? নাই, এইটো যে এইটো কি আছিল? নাই নাই, এটা মাছ আছিল এনেকুৱা। গ্লাছ ভাঙি আহিব। গোল্ড ফিছ, গোল্ড ফিছ চাওক। গোল্ড ফিছ। এইটো কি? বাৰ্ড ফিছ। বাৰ্ড ফিছ চাওক নাই, কিবা নাই পেলাই থৈ যেন পায়, কিন্তু মাছে হয় এইটো। এইটো দেখোন পাকু ফিছ নাই, পাকু ফিছ এমটি। মাছ চালে তো এতিয়া বলক কিবা বেলেগ দেখাই আছোঁ। মাছটো দেখালোঁ বাৰু, বলকচোন আৰু কি কি দেখা পাওঁ। ইয়াতে এইটো কি আছে চাওক, কাছ আছে। দেখা নাপাব চাগে ইয়াতে, মই দেখা পাই আছোঁ। আছে আছে আছে, দেখা পাইছে নেকি? এইপিনে চাব, এইটো 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 এই দেখা পাইছে ন? এইটো চব কাছ। এইটো তো আপোনালোকক এবাৰ দেখা দিলে বাৰু সিও কি আছে চাওক। MRG 21, MRG 21 এইখনো, গোটেইখন MRG 21 হয় মানে এইখন আৰু MRG 21 এয়াৰক্ৰাফ্ট। এইটো
শুনি আছে বাৰু ইয়াতে চাওঁ ভিডিও স্ক্রিনার সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো ভল্টেক্স years of celebrating the Mahatma. শক্তিযুক্ত বল বলে তাহলে আছে ওয়ার্ল্ড অফ কেমিস্ট্রি চাই আছোঁ বাৰু কেমিষ্ট্ৰি চাই আছোঁ এইখিনি ইয়াতে ওয়ার্ল্ড অফ কেমিষ্ট্ৰিত যাই আছোঁ এতিয়া ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে গাৰ্ডেন অফ ক্যাম্প বলে কেমিষ্ট্ৰি অফ সোলাৰ চিষ্টেম তো সোলাৰ চিষ্টেম কেনেকৈ হৈছিলে এইবিলাক আৰু অইল ৰিফাইনাৰীৰ গোটেই মানে কেনেকৈ কি হৈছিলে গোটেইখিনি ইয়াত আছে অইল ৰিফাইনাৰী এইবিলাক পেট্ৰলিয়াম প্ৰডাক্ট pillars of chemistry pillars বলে এগুলো এই স্পেস কেমিস্ট্রি ফুড প্যারামাই the carbon cycle photosynthesis বিভিন্ন ধৰণৰ বস্তু আছে এচিড বেস innovation hub children honors children honor nursery the corner the TV studio it was a fun science কি বস্তু পার্সেল ড্রাম আচ্ছা ঠিক আছে আগৰ পাল্লা এনেকুৱা আছিলে কিউরি পয়েন্ট মিউজিক ইন দ্য এয়ার তাৰপিছত লিকুইড পেইন্টিং Dramastis
মিৰৰ মেজিক মিৰৰ মেজিক চাই লওঁ মিৰৰ মেচ হা এইটো চক্ৰবেহু চক্ৰবেহুতে সোমাই আছোঁ ক'ত গ্লাছ আছে কি আছে নাজানো আৰু প্ৰেম ৰতন ধন পায় ক'ত খুন্দে আমাৰো হিচাপ নোহোৱা হৈ যাব ৰাস্তা কোনটো গ্লাছ ক'ত গমেই নাপায় এইফালে 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 পাইছোঁ ৰাস্তা পাই আছোঁ বৰ্তমান কিন্তু ভয়ংকৰ জেগা চাওকচোন এইফালে মই অকণমান নহয় ৰাস্তা উলিয়াই আনি ওলাই যাওঁ অকণমান নহয়তো গাঁৱৰ মাল হৰাইজণ্টেল ইমেজ হৰাইজণ্টেলি দেখা পাব ইয়াতে Dine with yourself. Dine কৰিব দিছে বহুত আছে আৰু বহুত আছে আপোনালোকে আহিব যোনে যোনে অহা নাই বহুতেতো আহিছে চাগে যোনে যোনে অহা নাই আহি চাব বহুত ভাল পাব ইয়াতে মিৰৰ ইয়াতে মানে কিবা বেলেগ দেখা হৈ যাব চাওক আধা হৈ গ'লোঁ ইয়াতে হিচাপতছে বেছি লম্বা হৈ গ'লোঁ তো এইটোত আৰু কেনেকুৱা হৈছে এই ভগৱান মাইন চাওক এই ভিতৰত চাওক কয়লাৰ খননো মানে এনেকুৱা আছিলে আৰু তো এইটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো জেগাত আহিবলগীয়া জেগা আৰু বহুত জানিবলগীয়া কথা আছে ইয়াতে আহিলে গম পাই যাব তৰামণ্ডল প্লেনেটেৰিয়াম শ্ব' organ pipes spinning egg ঘূৰ্ণন কণী কণী থিয় কৰা দিলে jumping disc গ্ৰেণ্ড শ্বাটল মানে কিবা কিবিবিলাক আছে আৰু ইয়াতে তো এইটো কেনেকৈ বিদ্যুৎ কি হয় ৰাইজিং এয়াৰ দেখাই দিছোঁ মই চাওক বায়োমেচিনছ external of structures
তলৰ পৰা সাপৰ মত এইটো। The biggest biomass machine. Nano structure ini sama 3D theater begitu. Balance to rakhiব লাগে ইয়াতে যদি ব্যালেন্স না রাখে পড়ে যাব। ড্যামেজ কন্ট্রোল সিস্টেম, তাৰপিছত মাষ্টাৰ কন্ট্রোল, ভয়েস বক্স, হাই ক্যামেরা, গোটেইবিলাক ইয়াতে আছে। কি বস্তু itu sound and hearing. So system bilang ya explain kora asa design atau full বহুত বস্তু আছে চাবলগীয়া, নিজে আহিলে আপোনালোকে গম পাব। সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণেতো বহুতেই বেছি মানে দৰকাৰী বস্তু আছে ইয়াত, বহুত শিকিব পাৰিব ইয়াত আহিলে। এতিয়া বলক আমি বাহিৰলৈ যাওঁ। চাওক কিটো যাওঁ, তো এইবিলাক চাওঁ। বনাই আছে, বনাব আৰু কিবা কিবি এই আৰু পৰা চাওক না পৰিৱেশ এইটো। বহুত ধুনীয়া লাগে ইয়াত আহি। তো আপোনালোকো আহিব পাৰে, যোনে যোনে অহা নাই। যোনে যোনে আহিছে তেওঁলোকে এইটো গমেই পায়। এই আৰু কৰ্ণাৰ হয় চিলড্ৰেনৰ বাবে এইবিলাক বহুতো খেলা ধূলা বস্তু আছে ইয়াত। এইবিলাক ভাওনা কিবা কিবি আছে, এইবিলাক চাব পাৰে। এতিয়া পিছফালে চাওক এইবিলাক চাওক, পুৰা মোবাইলত বিজি। হাই, আপোনালোকে আহিব ছায়েন্স মিউজিয়াম চাব। গুৱাহাটীতে আছে যিহেতুকে বহুত চাব লগা বস্তু আছে, ঘূৰিব লগা ঠাই আছে, বহিবও পাৰি। ইয়াতে গাছো আছে, গাছো আছে। তো এতিয়া বাই বাই। তো যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যত যিমান যি কৰিব লগা আছে গোটেইখিনি কৰি দিব। তেতিয়া আমি আগুৱাই যাব পাৰিম। ঠিক আছে, তো আজিলৈকে এৰিছোঁ। বাই বাই, ধন্যবাদ।